নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি পুৱাই উঠি গা পা ধুই গোঁসাই ঘৰত চাকি বন্তি দিলোঁ। যিহেতুকে আজি কাতি বিহু, মায়ে পিঠা বনাবলৈ বুলি চাউল ৰেডি কৰি থৈছে। এয়া মই ব্ৰেকফাষ্ট কৰিছোঁ। আৰু লাডুৰ কাৰণে এয়া মই নাৰিকল কাটি আছোঁ আৰু মায়ে কেক বনাবলৈ এয়া কেক ফেটি আছে। এইফালে লাডু বনাবলৈ মায়ে চুজি আৰু নাৰিকল লৈ লৈছে। আৰু আপোনালোকৰ ঘৰত কাতি বিহু বুলি কিবা কিবি যো-জা কৰিছে নাই কমেণ্ট কৰি জনাবচোন বাৰু। এইফালে এতিয়া কেক হৈ গ'ল ৰেডি। কেকটো বহুত ছফ্ট হৈছে আৰু এতিয়া কেকটো ঠাণ্ডা হ'বলৈ মই অলপ দেৰি কাৰণে ফ্ৰিজত ৰাখি দিওঁ। লগতে লাডু বনাই ৰেডি হৈ গ'ল আৰু খাবলৈ যাতে লাডুটো টাইট হয় সেইবাবে মায়ে ফ্ৰিজতে থৈ দিছে। এতিয়া বনাই আছোঁ মই ঘিলা পিঠা। চাওঁতে চাওঁতে দিনটো পাৰে হৈ গ'ল ইটো সিটো কৰোঁতে। এয়া মই তুলসী ভেটি মুচিছোঁ আৰু এতিয়া সন্ধিয়াৰ পৰত চাকি বন্তি দি বুট মাহ আগবঢ়াই তুলসী তলত প্ৰাৰ্থনা গাইছোঁ। আৰু এইফালে মায়ে গোঁসাই ঘৰত চাকি বন্তি দি বুট মাহ আগবঢ়াই এইফালে পায়স বনোৱাত লাগিছে। এতিয়া সকলো কাম কৰি চাকি বন্তি দি মেলি পায়স বনাই চাহ খাবলৈ বহিছোঁ। আজিৰ আমাৰ এই কাতি বিহুৰ দিনটো এনেকৈ গ'ল। শেষত আপোনালোকক সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাই আছোঁ।